ইফালে আমাৰ পুলিচ প্ৰশাসনে অলৰেডি টছত জিকি কেনে বেটিং কৰাৰ সিদ্ধান্ত লৈ লৈছে আৰু কোনফালে কেতিয়া 6 মাৰিব কেতিয়া 4 মাৰিব কোনো গ্যাৰেণ্টি নাই। সেইবাবে ঘৰৰ পৰা নোলাব, ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰি ৰাখক আৰু নিজকে সুৰক্ষিত ৰাখক, লগতে ৰাইজকো সুৰক্ষিত ৰাখক। এইকেইদিন কমচে কম মানি চলক। ৰিয়েলিটি হ'ল আমাৰ দেশৰ ধনী মানুহবিলাকে দেশ বিদেশ ভ্ৰমণ কৰি নতুন ভাইৰাছ এটা লৈ আহিছে আৰু কষ্টত ভুগি মৰিছে দিন হাজিৰা কৰি পেট পোহা মধ্যবিত্ত শ্ৰেণীৰ মানুহবিলাকে। দিছ ইজ দ্য ৰিয়েলিটি। ভাবকচোন, আপোনাৰ যদি মোবাইলটোৰ ডিছপ্লে ভাঙে বা চাৰ্জাৰডাল যদি বেয়া হয় তেনেহ'লে আপুনি পূৰা বৰবাদ এই লকডাউনৰ দিনত। সেইবাবে নিজৰ জীৱনটোৰ লগতে মোবাইলটোও সুৰক্ষিত ৰাখক, নিজৰ বুলি এডভাইচটো দিছোঁ। বাছ। ইফালে বন্ধৰ দিনত কৰিবলগীয়া কাম বহুত আছে, কিন্তু আমাৰ ৰাইজে বিশেষকৈ আমাৰ যুৱ সমাজে এটা কামে বাছি লৈছে। সেইটো কামটো হ'ল পুৰণি ফটোত কমেণ্ট কৰি সেইবিলাক ওলোৱা আৰু কাক বা দিয়া। আৰু সকলোৱে যদি তোমালোকে ফুৰিব ইচ্ছা কৰি আছে, ঘৰত থাকি বৰ হৈ আছে, ক'তবা ফুৰিব যাব ইচ্ছা হৈ আছে, তেনেহ'লে এটা কাম কৰিব পাৰা। গুগল মেপটোত অন কৰা আৰু য'তে ইচ্ছা তাতে ঘূৰি ফুৰা। দেশ বিদেশ কিমান ভ্ৰমণ কৰি থাকা। মই নিজে এতিয়া নিউজিলেণ্ডত আছোঁ, অলপ পিছত অষ্ট্ৰেলিয়া যাম বুলি ভাবি আছোঁ, কসমছে। লকডাউনৰ পিছত সকলোতকৈ ডাঙৰ চেঞ্জ কি হৈছে জানানে? ডাঙৰ চেঞ্জটো হৈছে যে ঘৰখন কিবা ট্ৰেইনৰ দৰে লগা হৈছে। আৰে টয়লেট লাগিলে টয়লেটত যাওঁ, আকৌ আহি কিনে নিজৰ চিটত বহি থাকোঁ, আকৌ টয়লেটত যাওঁ, আকৌ নিজৰ চিটত আহি বহি থাকোঁ। সেয়ে হৈছে আৰু ট্ৰেইন, পূৰা ট্ৰেইন হৈ গৈছে। লাষ্টত এটা কথাই কওঁ সকলোকে, প্লিজ শুনি ল'বা। দয়া কৰি সকলোৱে ঘৰত থাকা, কেইদিনমান 21টা দিন ঘৰত থাকা আৰু নিজকো ছেভ ৰাখা, লগতে গোটেই ৰাইজক ছেভ ৰাখা, ভাল ৰাখা, যাতে আমাৰ যিটো যুদ্ধ লাগি আছোঁ আমি কৰোণা ভাইৰাছৰ লগত, তাৰ পৰা মুক্তি পাব পাৰোঁ আৰু আমি জিকিব পাৰোঁ। আৰু প্লিজ যদি বাহিৰত কেতিয়াবা বজাৰত ওলাই যায় বা দোকানত কিবা বস্তু বাহিনী আনিব যায়, ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰিব। 1 মিটাৰ দূৰত থাকিব দিছে, সিমানখিনি দূৰত্ব মেইনটেইন কৰিব আৰু প্লাছ মাস্ক ব্যৱহাৰ কৰিব আৰু সঘনাই হাতটো হেণ্ড ৱাছ কৰিব আৰু বেলেগৰ লগত মানে ইমান ঘনত্ব হ'ব নালাগে। বন্ধ পাইছোঁ বুলি পাৰ্টি কৰোঁ, কিবা কৰোঁ, সেইবিলাক কৰিব নালাগে। প্লিজ, আমিতো জিকিব পাৰিম আৰু। ধন্যবাদ।